পিংকু গাঁৱৰ পৰা চহৰত থাকিবলৈ আহিছিল আৰু সি এটা ভাড়া ৰুমত আছিল কিন্তু তাৰ ওচৰত একো কাম নাছিল সেইবাবে সি কামৰ সন্ধানত ইফালে সিফালে ঘূৰি ফুৰিছিল কিন্তু পিংকুৱে এটাও কাম বিচাৰি পোৱা নাছিল সেইবাবে সি বৰ চিন্তাত পৰিছিল কাৰণ তাৰ হাতত জমা থকা পইচা কেইটা লাহে লাহে শেষ হ'বলৈ ধৰিছিল মোৰ হাতত থকা জমা পইচা কেইটা লাহে লাহে শেষ হ'বলৈ ধৰিছে হে ভগৱান মই এতিয়া কি কৰোঁ বাৰু সেইখিনি কৈ পিংকু শুই গ'ল আৰু সি পিছদিনা দুপৰীয়ালৈকে শুই আছিল তেতিয়াই সি শুনিলে তাৰ ঘৰৰ কলিং বেলটো বাজি আছে তেতিয়াই সি শুৱাৰ পৰা উঠি আহি দুৱাৰখন খুলিলেহি আৰু দুৱাৰখন খুলি দেখিলে বাহিৰত ঘৰৰ মালিকজনৰ ল'ৰাটো ৰৈ আছে তুমি ইয়াত কি কৰি আছা খুৰা আজি মোৰ জন্মদিন সেইবাবে মই আপোনাৰ বাবে খোৱা বস্তু আনিছো তোমালৈ জন্মদিনৰ শুভেচ্ছা থাকিল ধন্যবাদ খুৰা পিংকুৱে বেগটো খুলিলে আৰু দেখিলে বেগটোৰ ভিতৰত চাওমিন আৰু কেক আছে তাৰ বহুত ভোক লাগি আছিল সেইবাবে সি পটাপট চাওমিনখিনি খাবলৈ ধৰিলে আৰু চাওমিনখিনি খাই থাকোঁতে সি এটা কথা ভাবিলে মই নহ'লে এটা কাম কৰোঁ মই এখন চাওমিনৰ দোকানকেই দিওঁ চাওমিন বনোৱাটো ইমান কষ্টও নাই মই কালিলৈকে গৈ যি সামগ্ৰী লাগে সকলোবোৰ লৈ আহিম আৰু পৰহিৰ পৰাই মই দোকানখন আৰম্ভ কৰিম পিংকুৱে তেনেকুৱাই কৰিলে আৰু তাৰ পাছত সি এজন মানুহৰ পৰা এখন পুৰণা ঠেলা কিনিলে আৰু চাওমিন বনাবলৈ যি সামগ্ৰী লাগে সকলোবোৰ কিনি সাজু কৰিলে সকলোবোৰ বস্তু অনা হৈ গ'ল মই কাইলৈৰ পৰাই কাম আৰম্ভ কৰিব পাৰিম তাৰ পাছত মই 2 টকা এটকাকৈ মা দেউতালৈ পঠিয়াই থাকিব পাৰিম আৰু ময়ো ইয়াত যেনে তেনে চলি থাকিব পাৰিম পিছদিনা ৰাতিপুৱা পিংকু সোনকালে শুৱাৰ পৰা উঠিলে আৰু সকলোবোৰ বস্তু যা যোগাৰ কৰি লৈ ঠেলাখনত উঠাই সি বজাৰলৈ গ'ল আৰু বজাৰলৈ গৈ সি চাওমিন বনাবলৈ ধৰিলে পিংকুৱে যিখিনি ঠাইত চাওমিন বিক্ৰী কৰিবলৈ গৈছিল সেই ঠাইখিনিত আগৰ পৰাই এজন মানুহে চাওমিন বিক্ৰী কৰিছিল কিন্তু সেই মানুহজনে বহুত দামত চাওমিন বিক্ৰী কৰিছিল পিংকু সেই ঠাইখিনিলৈ যোৱাৰে পৰা পিংকুৰ হাতৰ চাওমিন খাই লাহে লাহে পিংকুৰ দোকানত মানুহৰ ভিৰ লাগিবলৈ ধৰিলে সিফালে মদনৰ দোকানত গ্ৰাহক কমিবলৈ ধৰিলে এই মানুহজন অহাৰে পৰা আমাৰ বৰ লোকচান হৈছে এনেকৈ হ'লে কি হ'ব মালিক এই মানুহজনে বৰ ধুনীয়া চাওমিন বনায় আৰু কম দামত বিক্ৰী কৰে সেইবাবে মানুহবোৰ তালৈ যায় তইনো এইবোৰ কেনেকৈ জানিলি ওচৰ পাজৰৰ মানুহবোৰৰ পৰা শুনিছো সেইবাবে মই গম পাইছো যি হ'লেও ইয়াৰ কাম বন্ধ কৰিব লাগিব এদিন মদন পিংকুৰ ওচৰলৈ গ'ল আৰু তাক সেই ঠাইখনৰ পৰা ঠেলাখন আঁতৰাবলৈ ক'লে তই ইয়াৰ পৰা ঠেলাখন আঁতৰাবি আপুনি মোক কিয় ধমকি দিছে তই যদি তোৰ ভালটো বিচাৰিছ তেতিয়াহ'লে তই কালিলৈকে তোৰ ঠেলাখন ইয়াৰ পৰা আঁতৰাবি সেইখিনি কৈ মদন তাৰ পৰা গুচি গ'ল আৰু মদনৰ কথাখিনি শুনি পিংকু বৰ চিন্তাত পৰিল কামটো আৰম্ভ কৰিছিলোহে লগতে অশান্তি আহিলেই সি আপোনাক একো কৰিব নোৱাৰে আপোনাৰ দোকানত গ্ৰাহকৰ ভিৰ লাগি থকা দেখি তাৰ গা জ্বলিছে আপুনি কালিলৈও আপোনাৰ ঠেলাখন ইয়াতেই লগাব তালৈ ভয় কৰি আপুনি কাম নকৰাকৈ নাথাকিব মানুহজনৰ কথাখিনি শুনি পিংকুৱে মনত সাহস পালে আৰু পিছদিনাও সি সেই ঠাইখনতেই তাৰ ঠেলাখন লগালে সেইবোৰ দেখি মদনৰ বহুত খং উঠিল আৰু সি তাৰ দোকানত কাম কৰা 2জন মানুহক পিংকুক মাৰিবলৈ পঠিয়ালে 2জন মানুহে গৈ পিংকুক মাৰিবলৈ ধৰিলে পিংকুক তেনেকৈ মাৰি থকা দেখি কেইজনমান মানুহে পিংকুক বচাবলৈ আহিল আৰু সেইদিনা মদন বাচি গ'ল কিন্তু সি এইবাৰ নতুন বুদ্ধি পাঙিলে তাৰ পাছত মদন পুলিচৰ ওচৰলৈ গ'ল আৰু পুলিচক কৈ পিংকুৰ ঠেলাখন তাৰ পৰা আঁতৰাবলৈ ক'লে আৰু এদিন পুলিচ পিংকুৰ ওচৰলৈ গ'ল আৰু তাক খঙত ক'লে ঐ তই কাৰ পৰা অনুমতি লৈ তোৰ ঠেলাখন ইয়াত লগাইছ তোৰ বহুত সাহস হৈছে ন ছাৰ মই কাৰো পৰা অনুমতি লোৱা নাই তেতিয়াহ'লে তই এতিয়া থানালৈ যাব লাগিব বল মোৰ লগত থানালৈ ছাৰ আপুনি এনেকুৱা নকৰিব এয়া মোৰ উপাৰ্জনৰ পথ সেইবোৰ মই একো নাজানো বল তই থানালৈ পুলিচে পিংকুক থানালৈ নি তাক বহুত মাৰিলে আৰু পিছদিনা তাক এৰি দিলে বেচেৰা পিংকুৱে মাৰ খাই চিধাই তাৰ ঠেলাখনৰ ওচৰলৈ গৈছিল আৰু তালৈ গৈ সি দেখিলে তাৰ ঠেলাখন কোনোবাই ভাঙি চিঙি পেলাই থৈ দিছে মোৰ সকলোবোৰ শেষ হৈ গ'ল এনেকৈ হ'লে দেখোন আমাৰ নিচিনা দুখীয়া মানুহে কাম কৰি খাবই নোৱাৰিম
সেইখিনি কৈ পিংকুৱে কান্দিবলৈ ধৰিলে আৰু তেতিয়াই সি দেখিলে মদন বৰ সুখী হৈ আছে। তেতিয়াই সি গম পালে সেই সকলোবোৰ মদনে কৰিলে। তাৰ পাছত সি মদনৰ ওচৰলৈ গ'ল আৰু তাক ক'লে, এইবোৰ কিন্তু আপুনি ভাল কাম নকৰিলে, ভগৱানে সকলোবোৰ দেখি আছে। হ'ব তই মোক ডাইলগ দিব নালাগে, তই ইয়াৰ পৰা যা। পিংকুৱে কান্দি কান্দি ঘৰলৈ গুচি গ'ল আৰু ঘৰলৈ যোৱাৰ পাছত তাৰ বহুত মূৰৰ বিষ হ'ল। মূৰৰ বিষ সহ্য কৰিব নোৱাৰি সি হস্পিটেলত দেখুৱাবলৈ গ'ল। তাৰ পাছত ডক্তৰে তাক কেইটামান পৰীক্ষা কৰিবলৈ দিলে। তাৰ পাছত গম পালে সি মূৰত বহুত দুখ পাইছে আৰু সি কেইদিনমানহে জীয়াই থাকিব। কথাটো শুনি তাৰ বৰ দুখ লাগিল। পিংকুৱে কাম বন কৰিব নোৱাৰা হ'ল আৰু তাৰ ভনীয়েকৰ বিয়া ঠিক হৈছিল। সেইবাবে সি ঘৰলৈ পইচা পঠিয়াব লাগিছিল, কিন্তু সি সেয়াও কৰিব পৰা নাছিল। কিছুদিনৰ পাছতেই সি মৰি থাকিল আৰু মৰাৰ পাছত সি এটা ভূত হৈ গ'ল। মই যেনে তেনে হ'লেও ভণ্টিৰ বিয়াৰ বাবে পইচা জমা কৰিব লাগিব। মই মৰাৰ পাছতো মই মোৰ দায়িত্ব পালন কৰিব লাগিব আৰু মদনৰ পৰাও মই মোৰ মৃত্যুৰ প্ৰতিশোধ ল'ব লাগিব, কাৰণ তাৰ বাবেই মই আজি মৰিবলগীয়া হ'ল আৰু মোৰ মা দেউতা অকলশৰীয়া হ'ল। তাৰ পাছত পিছদিনা ৰাতিপুৱা ভূতটোৱে পিংকুৰ ৰূপ লৈ ঠেলাখন লৈ সেই ঠাইখনলৈকে চাওমিন বিক্ৰী কৰিবলৈ গ'ল আৰু সদায় দৰে তাৰ দোকানত বহুত মানুহৰ ভিৰ লাগি গ'ল আৰু পিংকুৰ হাতখন মেচিনৰ দৰে চলি আছিল। সেইবোৰ দেখি মদন বৰ আচৰিত হৈছিল। সন্ধিয়া পৰত মদনে এজন মানুহক পিংকুৰ ওচৰলৈ পঠিয়ালে আৰু সি নিজে ঘৰলৈ গুচি গ'ল। তোৰ গাত ইমান শক্তি ক'ৰ পৰা আহে অ'? তই ইমান মাৰ খোৱাৰ পাছতো কাম কৰি আছহি যে? তেতিয়াই পিংকু এটা ভূত হৈ গ'ল। ভূত? তই কি কৈ আছিলি আকৌ এবাৰ কচোন। সিদিনা তই মোক মূৰত মাৰিছিলি নহয়, আজিও মোক মাৰিছাচোন। মোক যাবলৈ দিয়ক। তই দেখোন এতিয়া বৰ ডাঙৰ ডাঙৰ কথা কৈ আছিলি, কচোন ক, মই আকৌ এবাৰ শুনো। মালিকে কোৱাৰ বাবেহে মই কৰিছিলো। এটা চৰ্তত মই তোক এৰি দিম। কি? তই যিমান পাৰ সিমান চাওমিন খাব লাগিব। ভূতটোৱে মানুহজনক চাওমিন খাবলৈ দিলে আৰু অলপ চাওমিন খোৱাৰ পাছতেই মানুহজনৰ পেট ভৰি গ'ল, কিন্তু ভূতটোৰ ভয়ত মানুহজনে চাওমিন খায়েই থাকিলে। কিছু সময়ৰ পাছতেই মানুহজনৰ অৱস্থা বেয়া হ'বলৈ ধৰিলে। চাওমিন খাওঁতে খাওঁতে মানুহজনে বমি কৰি পেলালে আৰু মানুহজনক সেই অৱস্থাটোতে ৰাস্তাতে এৰি থৈ ভূতটো তাৰ পৰা নাইকিয়া হৈ গ'ল। মানুহজনৰ তেনেকুৱা অৱস্থা দেখি কেইজনমান মানুহে আহি তেওঁক হস্পিটেললৈ লৈ গ'ল। পিছদিনা ৰাতিপুৱা মদনে গম পালে তাৰ দোকানত কাম কৰা মানুহজন হস্পিটেলত ভৰ্তি হৈ আছে আৰু সিফালে পিংকুৱে আকৌ সেই ঠাইখনতে তাৰ ঠেলাখন লগাইছে আৰু এইবাৰ তাৰ দোকানত আগতকৈও বেছি মানুহৰ ভিৰ লাগি আছিল। তাৰ পাছত মদনে আৰু এজন মানুহক পঠিয়ালে পিংকুক মাৰিবলৈ। সন্ধিয়া হোৱাৰ লগে লগে মানুহজন পিংকুৰ ওচৰলৈ গৈছিল, কিন্তু মানুহজনৰ লগত সেই একেই হৈছিল। পিংকু এটা ভূত হৈ গৈছিল। তাৰ মানে এইবাৰ তই মোক মাৰিবলৈ আহিছ? মৰা মানুহক জানো আকৌ মাৰিব পাৰি? তোক এতিয়া মই ভাল শিক্ষা দি আছো। নাই, মোক একো নকৰিব, মোক যাবলৈ দিয়ক। হ'ব, কিন্তু এটা চৰ্ত আছে। তাৰ পাছত ভূতটোৱে মানুহজনক চাওমিন খুৱাইয়ে থাকিলে আৰু মানুহজনৰো সেই একেই অৱস্থা হ'ল। সিফালে মদন অকলশৰীয়া হ'ল। সি একোৱেই বুজি পোৱা নাছিল আচলতে দুয়োজন মানুহৰ একেলগে কি হৈছে। তাৰ পাছত মদনে মানুহ দুজনক লগ কৰিবলৈ হস্পিটেললৈ গ'ল আৰু মানুহ দুজনে মদনক সকলোবোৰ কথা ক'লে। কথাবোৰ শুনি মদনে বহুত ভয় খালে আৰু সি ভয়ে ভয়ে তাৰ দোকানলৈ গুচি আহিলে আৰু সি আৰে পিংকুৱে চাওমিন বনোৱা চাবলৈ ধৰিলে। কোনে ক'ব বাৰু এই মানুহজন যে ভূত যেনেকৈ চাওমিন বনাই আছে? বাৰু মোৰনো কি, মই সোনকালে এই দোকানখন বিক্ৰী কৰি ক'ৰবালৈ যামগৈ। কিছুদিনৰ পাছতেই মদনে একেবাৰেই সেই চহৰখন এৰি থৈ ক'ৰবালৈ গুচি গ'ল আৰু তাৰ পাছত ভূতীয়া পিংকুৱে চাওমিন বনাই মানুহক বিক্ৰী কৰিলে আৰু সময়মতে ঘৰলৈ পইচা পঠিয়ালে আৰু তাৰ ভনীয়েকৰ বিয়াও ভালে কুশলে হৈ গ'ল।